নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 জুলাই। ৰাজ্যৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল আজিৰ সন্ধিয়াৰ খবৰ কেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে মিয়া নাথাকিলে একো কামেই নহয়, লাজ পাব লাগে অসমীয়াই। শাক পাচলি বিক্ৰী কৰাৰ পৰা ৰিক্সা চলোৱালৈ সকলো কাম কৰে মিয়াই। আৰু বাছ নচলে, ওলা উবেৰ নচলে, কাৰণ বাছ ওলা উবেৰ চলোৱা 80% লোক হৈছে মুছলমান। মিয়া নহ'লে অসম নচলে বুলি কথাই কৈছে আজমলে। গুৱাহাটীৰ ফ্লাইঅভাৰসমূহৰ তলত কেইটা অসমীয়াই চব্জি ব্যৱহাৰ কৰে। তাৰপিছত কোৱা হৈছে আজি অসমীয়া বেপাৰী টকাহে মিয়াই বেচিব নোৱাৰিলেহেঁতেন। আজমলৰ কথা প্ৰতিজন অসমীয়াই প্ৰতিশোধ হিচাপে ল'ব লাগে। অসমীয়া ওলাই আহক, মই ফ্লাইঅভাৰৰ তল খালী কৰি দিম। মিয়া নাথাকিলে একো কামেই নহয়, এনেদৰে মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মা আৰু AIUDFৰ প্ৰধান বদৰুদ্দিন আজমলে। আগবাঢ়িছোঁ সন্ধিয়াৰ দ্বিতীয়টো খবৰলৈ। সন্ধিয়াৰ দ্বিতীয়টো খবৰ হৈছে ৰাজ্যত অধিক জটিল হোৱাৰ দিশে বান পৰিস্থিতি। আজি নিশা 12 বজাত পুনৰ পানী এৰিব ভূটানে। অসম চৰকাৰক অৱগত কৰিছে ভূটান চৰকাৰে। মানাহ আৰু বেকী নৈত সৃষ্টি হ'ব পাৰে ভয়ংকৰ পৰিস্থিতি। জিলা প্ৰশাসনক সতৰ্ক হৈ থকাৰ আহ্বান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভূটানে পানী এৰা সন্দৰ্ভত টুইট ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু বিপৰ্যয়ৰ সন্মুখীন হ'লে যোগাযোগ কৰিবলৈ বিশেষ কেইটামান নাম্বাৰ মুকলি কৰি দিছে। এই মুহূৰ্তত নাম্বাৰ কেইটা জনাই আছো 8011013194। পৰৱৰ্তী নাম্বাৰ হৈছে 7574888426 আৰু পৰৱৰ্তী নাম্বাৰটো হৈছে 8134808404। আন এটা নাম্বাৰ হৈছে 9101836505। পৰৱৰ্তী নাম্বাৰ কেইটা হৈছে এই মুহূৰ্তত জনাই আছো। মিডিল অসমৰ দৰ্শকসকলক যদি বানপানীৰ সময়ত বিপৰ্যয়ৰ সৃষ্টি হয় তেনেহ'লে এই কেইটা নাম্বাৰত যোগাযোগ কৰক। ৰাজ্যবাসীৰ জ্ঞাতাৰ্থে দিয়া হৈছে নাম্বাৰ কেইটা হৈছে 8822671437। পৰৱৰ্তী নাম্বাৰটো হৈছে 9401791340 আৰু তাৰ পিছৰ নাম্বাৰটো হৈছে 8638884819। এই নাম্বাৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে। আগবাঢ়িছোঁ পৰৱৰ্তী খবৰটোলৈ। এইবাৰ ভোক প্ৰসাদ খাই ইজনৰ পিছত সিজন অসুস্থ। দক্ষিণ কামৰূপৰ ৰামপুৰত ভোক প্ৰসাদৰ বিষক্ৰিয়া। এইবাৰ মহাৰাজা পিতা আশ্ৰমৰ প্ৰসাদ আৰু ভোক খোৱাৰ পিছত অসুস্থ হৈ পৰিছে বহুজন লোক। তাৰ পিছত জ্বৰ, বমি, মূৰৰ বিষত আক্ৰান্ত হৈ পৰিছে শিশুসহ বহু মহিলা। আৰু শিশুসহ মুঠ 15 গৰাকী চিকিৎসাধীন। বৰ্তমানে 6 জনক অনা হৈছে গুৱাহাটী GMCHলৈ। এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ। এইবাৰ জ্বৰ, বমি, মূৰত বিষক্ৰিয় হৈ পৰিছে। দক্ষিণ কামৰূপৰ ৰামপুৰত ভোক প্ৰসাদ খাই বিষক্ৰিয়া হৈ পৰিছে বহুকেইজন লোক আৰু বৰ্তমানে কেইজনমান লোকক গুৱাহাটী GMCHত ভৰ্তি কৰা হৈছে। আগবাঢ়িছোঁ সন্ধিয়াৰ পৰৱৰ্তী খবৰটোলৈ। ৰাজধানী দিল্লীত জলপ্ৰপাত। এইবাৰ ভয়ংকৰ বানত বুৰিছে ৰাজধানী দিল্লী। বানৰ বাবে বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান। দেওবাৰলৈ বন্ধ দিল্লীৰ সকলো চৰকাৰী বেচৰকাৰী শিক্ষা প্ৰতিষ্ঠান। দেওবাৰ পৰ্যন্ত বন্ধ থাকিব আৰু সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় বন্ধৰ ঘোষণা কৰিছে। ঘৰৰ পৰা কাৰ্যালয়ত কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ। আৰু বিপদসীমাৰ ওপৰেৰে হৈ পৰিছে যমুনা নদী। ঘৰ দুৱাৰ ব্যৱসায়িক প্ৰতিষ্ঠান শ বিলাসী বাহন পানীৰ তলত ইতিমধ্যে দিল্লীৰ। প্ৰিয় দৰ্শকসকলে ভিডিঅ'টোৰ মাধ্যমেৰে আজিৰ সন্ধিয়াৰ এইকেইটা খবৰ চমুকৈ আপোনালোকৰ আগত দিবলৈ চেষ্টা কৰিছোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।